মোৰ স্বামীৰ মৃত্যুৰ পিছত আমাৰ ঘৰত এজনেই পুৰুষ আছিল, মোৰ শহুৰ। তেখেতে মোৰ ওপৰত বহুত নজৰ ৰাখিছিল আৰু প্ৰায়ে ৰাতি মোক তেখেতৰ বিচনা চাদৰখন মই ধুনীয়াকৈ পাৰি থৈ অহাৰ পাছতো আকৌ নতুনকৈ পাৰিবলৈ বাধ্য কৰিছিল। এদিন ৰাতি মোক বিচনাখন ভালদৰে পাৰি দিবৰ বাবে মাতিলে আৰু জানুৱাৰী মাহৰ কথা আছিল। এদিন আবেলি মোক শাহুমায়ে মাতি ক'বলৈ ধৰিলে, বোৱাৰী এগিলাচ পানী আনাচোন, তোমাৰ শহুৰ আহিছে। মই ৰুমৰ পৰা ওলাই আহোঁ মাৰ কথা শুনি। মই জনা নাছিলোঁ যে কোন শহুৰ আহিছেনো আমাৰ ঘৰলৈ। মই কিটচেনৰ পৰা পানী এগিলাচ লৈ ড্ৰয়িং ৰুমলৈ আহোঁ। মোৰ নিজৰ শহুৰ দেউতাটো যোৱা বছৰেই ঢুকাইছে। ড্ৰয়িং ৰুমত যেতিয়া মই এজন মানুহক দেখিলোঁ, মই আচৰিত হৈ মানুহজনলৈ চাই ৰ'লোঁ, কাৰণ কোনো এটা দিশৰ পৰাই মানুহজন শহুৰৰ বয়সৰ লগা নাছিল। মই ক'লোঁ, দাদা পানী লওক। তেতিয়া মোৰ শাহুমায়ে হাঁহি হাঁহি ক'লে, দাদা নহয়, তোমাৰ শহুৰ হ'ব। মই অলপ সময়ৰ বাবে আচৰিত হৈ ৰ'লোঁ। শাহুমায়ে ক'লে, এই মোৰ দূৰ সম্বন্ধীয় ভাই হয়। মোৰ শাহুমা 50 বছৰীয়া আৰু সেই মানুহজনৰ বয়স প্ৰায় 32-33 বছৰ মানহে হ'ব। মায়ে আকৌ ক'বলৈ ধৰিলে, মানৱ প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে আৰু কেইদিনমান আমাৰ ঘৰতেই থাকিব। ইয়াৰ কোৰ্টত তাৰ কিবা কাম অলপ কৰিব লগা আছে। মই তেখেতৰ বাবে চাহ জলপানৰ ব্যৱস্থা কৰিবৰ বাবে কিটচেনলৈ গুচি আহোঁ। আজি দেওবাৰ আছিল, সেইবাবে মই ঘৰতেই আছিলোঁ, নহ'লে সদায় কলেজলৈ যাওঁ, অসমীয়া বিভাগৰ অধ্যাপিকা যিহেতু মই। ৰাতি যেতিয়া মই মোৰ ৰুমত ল'ৰাটোক শুৱাই আছিলোঁ, তেতিয়া মই কেইবাবাৰো অনুভৱ কৰিছিলোঁ যে মোৰ ৰুমৰ ভিতৰত যেন কোনোবা খোজকাঢ়ি ঘূৰি ফুৰিছে। মই লাহেকৈ উঠিলোঁ আৰু দুৱাৰখন খুলি চালোঁ। দুৱাৰখনৰ একদম সন্মুখত সঁচাকৈয়ে সেই দূৰ সম্বন্ধীয় শহুৰজন থিয় হৈ আছে। মোক দেখি তেখেত অলপ উচপ খাই উঠিছিল। মই সুধিলোঁ, আপোনাক কিবা লাগিব নেকি? তেতিয়া তেখেতে ক'লে, নাই নালাগে, মোৰ টোপনি অহা নাছিল বাবে মই খোজকাঢ়ি আছিলোঁ। শহুৰৰ ৰুমটো মোৰ ৰুমৰ কাষৰ ৰুমটো আছিল, সেইবাবে মই তেখেতক ক'বও নোৱাৰোঁ যে আপুনি মোৰ ৰুমৰ ওচৰত কিয় খোজকাঢ়ি আছে। মই ক'লোঁ, ঠিক আছে, এই বুলি কৈ মই মোৰ ৰুমলৈ গুচি আহিব খোজোঁতেই তেখেতে মোৰ হাত এটাত ধৰে আৰু কয়, মই তোমাৰ ল'ৰাটো এবাৰ চাব পাৰোঁনে? মই মানুহটোৰ মুখত এটা আৱেগ ভাৱ দেখিবলৈ পালোঁ। মোৰ ৰুমলৈ নাহিব বুলি ক'বলৈ মোৰ সৎ নগ'ল। আহক বুলি দুৱাৰখন খুলি দিওঁ, তেখেত সোমাই আহি বিচনাখনৰ এটা কোণত বহি পৰিল আৰু মোকো জোৰ কৰি তেখেতৰ কাষতেই বহুৱাই ল'লে। মোৰ ল'ৰা বৰ্ণিল বিচনাখনৰ ইটো মূৰত আৰামত টোপনিত লালকাল হৈ শুই আছিল। মানুহজনে মোৰ হাত এখনত ধৰি আৱেগিক হৈ ক'লে, পাহি, মই তোমাৰ বেদনা অনুভৱ কৰিব পাৰিছোঁ। তোমাৰ চকুলোৰ কাৰণ তোমাৰ স্বামী নহয় জানো? মই আচৰিত হ'লোঁ তেখেতৰ কথা শুনি। ইমান কম সময়তে মোৰ মনৰ অৱস্থা কেনেকৈ বুজি পালে? মোৰ শাহু শহুৰেতো বছৰ বছৰ একেলগে থকা স্বত্বেও মোৰ দুখ কোনোদিন অনুভৱ কৰা নাই। ইনফেক্ট মোৰ দুখ বেদনা তেওঁলোকৰ চকুতেই নপৰে। মোৰ দুচকুৱে তেখেতৰ কথা শুনি চকুলো বাগৰি আহিল। তেখেতে নিজৰ হাতেৰেই মোৰ চকুলো মচি দি ক'লে, যি হৈ গ'ল সেই সকলো তুমি পাহৰি যাব লাগিব। তেখেতে দিয়া বুজনি মই বুজি পাইছিলোঁ যদিও চকুলো বৈয়ে আছিল মোৰ। টেবুলখনত থৈ দিয়া পানী এগিলাচ আনি মোক খাবলৈ দিয়ে। তেতিয়া নিজকে মই অলপ কণ্ট্ৰল কৰিব পাৰিছিলোঁ। মোৰ মনটো ভাল লগাবৰ বাবেই তেখেতে দিনৰ যাত্ৰা কৰি অহাৰ কিছুমান কথা কৈছিল, মোৰ মুখত হাঁহি বিৰিঙাবৰ বাবে। কথাৰ ক্ৰমে অন্ত নোহোৱা হ'ল। মই ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 12টা বাজি গৈছিল। মই ৰাতিপুৱা সোনকালে উঠি ঘৰৰ সকলো কাম বন কৰি কলেজলৈ যাব লাগে। মই মানুহজনক ক'লোঁ, মোৰ ৰাতিপুৱা শুই উঠা দেৰি হৈ যাব, মই এতিয়া শুব বিচাৰোঁ। মোৰ কথা শুনি তেখেত নিজৰ ৰুমলৈ গুচি যায়। মই সদায় কলেজলৈ বাছেৰেই অহা যোৱা কৰিছিলোঁ। সেইদিনা শুই উঠা অলপ দেৰি হৈছিল বাবে মোৰ কলেজলৈ দেৰি হৈ গৈছিল। মোৰ দেৰি হোৱা দেখি সেই মানুহজনে ক'লে, আজি কলেজত মই থৈ আহিম তোমাক। যোৱা 2 বছৰ ধৰি মোৰ স্বামীৰ মটৰ চাইকেলখন পৰি আছে। আজি ৰাতিপুৱাৰে পৰা এজন মেকানিক আনি মানুহজনে বাইকখন ঠিক ঠাক কৰি থকা দেখিছিলোঁ, কিন্তু তাৰ মতলব যে মোক কলেজত থোৱাৰ মই বুজি পোৱা নাছিলোঁ। মই প্ৰথমতে একেষাৰে নাযাওঁ বুলি কৈছিলোঁ, কিন্তু মোৰ শাহুমায়ে তেখেতৰ লগতেই যোৱা বুলি আদেশ দিছিল। মায়ে ক'লে, তোমাৰ দেৰি হৈছে বোৱাৰী, গতিকে শহুৰে থৈ আহিব খুজিছে, তাৰ লগতেই যোৱা। মই বাধ্য ছাত্ৰীৰ দৰে মন নথকা স্বত্বেও তেখেতৰ বাইকতে উঠি কলেজলৈ গৈছিলোঁ। অলপ যোৱাৰ পিছত ৰাস্তা বেয়া হোৱাৰ বাবে মই তেখেতৰ কান্ধত হাত এখন ধৰিব লগা হৈছিল। মই মোৰ স্বামীৰ লগত যাওঁতেও এইদৰে ধৰিব লগা হৈছিল। অলপ দূৰ যোৱাৰ পিছত মই হাতখন আঁতৰাই আনো, কাৰণ এইজনটো মোৰ সম্বন্ধত শহুৰ হয়। মই হাতটো আঁতৰাই অনা দেখি তেখেতে ক'লে, লাজ কৰিছা কিয়? মোক তুমি বিশ্বাস কৰিব পাৰা। এতিয়া মই তোমাৰ ঘৰৰে সদস্য হয়। কথা পাতিয়ে মই গৈ কলেজ পাওঁগৈ।
আবেলি 3 বজাত মোৰ কলেজ ছুটি হৈছিল। মই ওলাই আহি দেখোঁ যে গেটৰ মুখত সেই মানুহজন ৰৈ আছে। মই তেখেতক দেখি সুধিলোঁ, আৰে মোৰ দূৰ সম্বন্ধীয় শহুৰ, আপুনি ইয়াত কি কৰি আছে? মোৰ কথা শুনি তেখেতে ক'লে, প্ৰথমতে পাহি মোক তুমি শহুৰ বুলি নামাতিবা। মোৰ নাম মানৱ। তোমাৰ আৰু মোৰ বয়সৰ বেছি পাৰ্থক্য নাই, গতিকে তুমি মোক মানৱ বুলি নাম কাঢ়ি মাতিবা। তোমাৰ শাহুমাৰ আগত বাৰু মোক নাম কাঢ়ি নামাতিবা। আৰু এতিয়া মই তোমাক নিবৰ বাবেই আহিছোঁ। তুমি সদায় বাছেৰে অহা যোৱা কৰা বুলি জানিব পাৰি। এতিয়াৰ পৰা মই ইয়াত থকালৈকে ময়ে তোমাক অনা নিয়া কৰিম। অলপ সময়ৰ পিছত আমি আহি ঘৰ পাওঁহি। ঘৰ পাই শাহুমা আৰু বৰ্ণিলক দেখা পোৱা নাছিলোঁ। ইফালে সিফালে চায়ো দুয়োটাকে দেখা নাপাই মই শাহুমালৈ ফোন লগাওঁ। মায়ে ক'লে পাচলি বজাৰ কৰিবৰ বাবে গৈছে দুয়োটা, অলপ পাছতেই পাবহি। কলেজত আজি কেইবাটাও পিৰিয়ড একেলগে কৰিব লগা হৈছিল, সেইবাবে মোক ভাগৰে হেঁচি ধৰিছিল। ৰুমলৈ গৈ অলপ ফ্ৰেছ হৈ লওঁ বুলি সোমাই আহোঁ মই ৰুমলৈ আৰু কাপোৰ সলাবলৈ ধৰিলোঁ। কাপোৰ সলাই থাকোঁতেই হঠাৎ মোৰ ৰুমলৈ মানৱ সোমাই আহিল। তেখেতক দেখি মই লাজতে বাথৰুমলৈ সোমাই যাওঁ আৰু তাতেই কাপোৰ সলাই ওলাই আহোঁ। মানৱে মোক ক'লে, মোক ক্ষমা কৰি দিবা পাহি, মই এইদৰে ৰুমটোলৈ সোমাই আহিব নালাগিছিল। মই গহীন হৈ তেখেতক সুধিলোঁ, আপোনাৰ কিবা কাম আছিল নেকি? সি ক'লে, কাম মানে মোৰ বহুত ভোক লাগিছিল, সেইবাবে তোমাক ক'বলৈ আহিছিলোঁ। মই লৰালৰিকৈ কিটচেনৰ ফালে যাওঁ। মানৱো মোৰ পিছে পিছে কিটচেনলৈ সোমাই আহে। ভাবিলোঁ ফটাফট পুৰিকে বনাওঁ। তেখেত মোৰ ওচৰতেই থিয় হৈ ৰৈ আছিল। গৰম গৰম তেলত পুৰি দুটামান ভজাৰ পিছত 3 নম্বৰটো দিওঁতেই মানৱৰ বুকুত তেল অলপ চিটিকি পৰেহি। সি গৰম তেলৰ পুৰণি সহিব নোৱাৰি চাটিফুটি কৰিব ধৰিলে। মই লৰালৰিকৈ ৰুমলৈ গৈ ক্ৰীম এটা আনি নিজেই মানৱৰ বুকুত সানি দিওঁ। সেই সময়ত মই মানৱৰ একদম ওচৰ চাপি আছিলোঁ। মই অনুমান কৰিছিলোঁ যে মানৱে একেথিৰে মোলৈকে চাই আছিল। চকুৱে চকুৱে পৰাত মোৰ বহুত লাজ লাগি গৈছিল। সি ক'লে, তোমাৰ হাতৰ পৰশত যাদু আছে, মই বহুত আৰাম পাইছোঁ এতিয়া। এই বুলি কৈ সি মোৰ কমৰত হাত এটাৰে ধৰে। তেনেতে মোৰ শাহুমা কিটচেনলৈ সোমাই আহে। আমি দুয়োটা ইমান কাষ চাপি থকা দেখি মোলৈ এক বেলেগ দৃষ্টিৰে চাই পঠিয়ায়। মই তাৰ কাষৰ পৰা একেবাৰে আঁতৰি আহোঁ আৰু মই মোৰ কামত লাগি যাওঁ। কথাখিনি কি হৈছিল, কিয় তাৰ ইমান কাষ চাপিব লগা হৈছিল, এই বিষয়ে শাহুমাক ক'বলৈ সাহস হোৱা নাছিল মোৰ। বৰ্ণিলে মানৱক পাই আনন্দত আত্মহাৰা হৈ পৰিছিল। সদায় ৰাতি মানৱে বৰ্ণিলৰ লগত মোৰ ৰুমতেই বহুত দেৰিলৈকে খেলিছিল। মানৱক মোৰ ৰুমৰ পৰা ওলাই যাওক বুলি ক'বলৈ মোৰ সাহস হোৱা নাছিল। সি ল'ৰাটোৰ সুবিধা লৈ আচলতে নিজে ইচ্ছা কৰিয়ে মোৰ ৰুমত থাকিব বিচাৰিছিল। এদিন ল'ৰাটোৱে খেলি খেলি ভোকত কান্দিব ধৰিছিল। মই তাৰ কাৰণে গাখীৰ গৰম কৰি আনিবলৈ কিটচেনলৈ গ'লোঁ। হাতত এটা গাখীৰৰ গিলাচ লৈ মই ৰুমলৈ সোমাই আহোঁ, কিন্তু মই আহি পোৱালৈ ল'ৰাটো শুই গৈছিল। তাক শুৱা দেখি মই আকৌ গাখীৰ গিলাচ কিটচেনত থ'বলৈ বুলি যাব লওঁতেই মানৱে মাত লগালে। বৰ্ণিল শুলে, কিন্তু তাৰ ককাক এতিয়াও সাৰ পাই আছে আৰু ককাকৰো ভোক লাগিছে, এই গাখীৰখিনি মোকেই দিয়া। মই ক'লোঁ, লওক শহুৰ দেউতা। মই গাখীৰৰ গিলাচটো তালৈ আগবঢ়াই দিয়াৰ লগে লগে মানৱে মোৰ হাতটোত জোৰেৰে ধৰি লয়। মই ক'লোঁ, এয়া আপুনি কি কৰিছে? তেতিয়া সি ক'লে, পাহি, মই তোমাক আগতেও কৈছোঁ, যেতিয়া আমি দুয়োটা থাকোঁ মোক শহুৰ দেউতা বুলি নামাতিবা, মানৱ বুলি মাতিবা। আৰু তোমাৰ হাতটোত মই এই কাৰণেই ধৰিছোঁ যে তোমাৰ লগত মোৰ অলপ কথা আছে, কাৰণ মই যেতিয়াই তোমাৰ লগত কথা পাতিবলৈ বিচাৰোঁ তুমি আঁতৰি যোৱা। মানৱৰ কথা শুনি মই তাৰ কাষত বহি ৰ'লোঁ। তেওঁ ক'বলৈ আৰম্ভ কৰিলে, এতিয়া তোমাৰ স্বামীৰ মৃত্যু হোৱাৰ 2 বছৰ হৈ গ'ল। তুমি কিমান দিন এইদৰে কান্দি কাটি থাকিবা? তুমি বহুত ধুনীয়া আৰু তোমাৰ বয়সো আছে, আৰু কিমান দিন এইদৰে বেদনাৰে ভাৰাক্ৰান্ত জীৱন জীৱা? বৰ্ণিলৰ বিচাৰে তাৰ দেউতাকৰ মৰম। মই দ্বিতীয় বিয়া কৰাৰ কথা কোনো দিন ভবা নাছিলোঁ, গতিকে মানৱৰ কথাত মই এই বিষয়ে একো উত্তৰ দিয়া নাছিলোঁ। তথাপি সি মোক বুজাই আছিল, যদি তুমি কাৰোৰে ওপৰত বিশ্বাস কৰিব নোৱাৰা তেতিয়া মোক কোৱা, মোক তোমাৰ কেনে লাগে? মানৱে কৰা প্ৰশ্নত মই তালৈ থৰ লাগি চাই ৰ'লোঁ। ঘৰখনলৈ মানৱ অহাত ঘৰৰ পৰিৱেশটো একদম সলনি হৈ গৈছিল। এজন পুৰুষৰ উপস্থিতিয়ে ঘৰখন গহীন কৰি ৰাখিছিল। যদিও মই কোনোদিন মানৱক লৈ তেনেদৰে ভবা নাছিলোঁ। মই তাৰ কথাত কোনো প্ৰতিক্ৰিয়া নিদিয়া দেখি তাৰ ভীষণ খং উঠিছিল। সি লাহেকৈ উঠি তাৰ ৰুমলৈ গুচি যায়। ৰাতিপুৱা মই যেতিয়া ঘৰৰ সকলো কাম বন কৰি কলেজলৈ যাবলৈ সাজু হওঁ, দেখিলোঁ বৰ্ণিল মানৱৰ কোলাত উঠি খেলাত ব্যস্ত হৈ আছে। মই গৈ ল'ৰাটো মানৱৰ কোলাৰ পৰা টানি লৈ গুচি আহোঁ মোৰ ৰুমলৈ। মোৰ পিছে পিছে শাহুমাও সোমাই আহে, কাৰণ মই যিদৰে ল'ৰাটোক কাঢ়ি আনো সেই সকলো মায়ে দেখি আছিল। শাহুমায়ে সুধিলে, বোৱাৰী, এইবোৰ কি?
তুমি ল'ৰাটো ককাকৰ কোলাৰ পৰা কিয় এইদৰে আজৰি লৈ আনিলা? কিমান ধুনীয়াকৈ খেলি আছিল দুয়োটাই। তোমাৰ এই ব্যৱহাৰত মই বহুত বেয়া পাইছোঁ। মই শাহুমাক এটা শব্দও ক'ব পৰা নাছিলোঁ। সেইদিনা কলেজ যাবলৈ ওলাই মানৱক মই একো কোৱা নাছিলোঁ। মোক কলেজত থ'বনে নথয়। মই বাছেৰে যাবৰ বাবে খোজ ল'ব ধৰোঁ। তেনেতে মোৰ শাহুমায়ে মাত লগায়, বাছেৰে যোৱাৰ কোনো দৰকাৰ নাই, মানৱেই তোমাক থৈ আহিবগৈ। মই মাৰ মুখত উত্তৰ দি কোনোদিনেই পোৱা নাছিলোঁ। গতিকে চুপচাপ তাৰ লগতেই আনদিনাৰ দৰে বাইকত বহি ল'লোঁ। ৰাস্তাত সেইদিনা কোনো কথা কোৱা নাছিল আমাৰ মাজত। কলেজৰ গেটৰ মুখত নমাই থৈ সি মোক ক'লে, পাহি, কিবা কথাত খং উঠি আছে নেকি মোৰ ওপৰত তোমাৰ? মই নুশুনাৰ ভাও ধৰি তাৰ কথাৰ কোনো উত্তৰ নিদিয়াকৈ কলেজলৈ সোমাই যাওঁ। মানৱ আমাৰ ঘৰলৈ অহাৰ উদ্দেশ্য কি মই ধৰিব পৰা নাছিলোঁ। মোৰ লগত কথা পতাৰ শৈলী তাৰ বেলেগ আছিল, যেন সি মোৰ স্বামীহে। পিছদিনা আমাৰ কলেজত ফাংচন আছিল। নাচ গান এইবোৰ চোৱাৰ মোৰ একেবাৰে মন নাছিল। সেইদিনা শাহুমা বৰ্ণিলক লগত লৈ মাৰ বান্ধৱী এজনীৰ ঘৰলৈ গৈছিল। মোৰ সহকৰ্মী কেইবাগৰাকীয়ে মোক বাৰে বাৰে ফোন কৰি মাতি আছিল, কিন্তু মোৰ যাবলৈ একেবাৰে মন যোৱা নাছিল। মই ফোনটো কাটি ৰুমটোৰ বস্তুবোৰ ঠিক ঠাক কৰি আছিলোঁ। তেনেতে মানৱ মোৰ ৰুমলৈ সোমাই আহিল। তাৰ হাতত এখন ধুনীয়া ফেঞ্চি শাৰী আছিল। শাৰীখন মোৰ হাতত দিলে আৰু ক'লে, এই শাৰীখন পিন্ধি ধুনীয়াকৈ মেকআপ কৰি ৰেডি হোৱা, মই তোমাক তোমাৰ কলেজৰ ফাংচনত থৈ আহিমগৈ। মই ক'লোঁ, মই কলৈকো নাযাওঁ। আপুনি কোন হয় মই ক'ত যাম ক'ত নাযাম অৰ্ডাৰ দিবলৈ? সি ক'লে, তোমাৰ কথা শুদ্ধ। মই এইটো নকওঁ যে তুমি কি কৰিবা কি নকৰিবা, কিন্তু মই এইটো বিচাৰোঁ যে তুমি কেতিয়াবা নিজৰ বাবেও সাজি কাচি ধুনীয়া হ'ব পাৰা। আজি এবাৰ মোৰ কথা ৰাখি নিজকে সজাই চোৱাচোন। মানৱৰ এই কথাষাৰে মোৰ ওপৰত ইমান প্ৰভাৱ পেলাইছিল যে তেখেত মোৰ ৰুমৰ পৰা ওলাই যোৱাৰ লগে লগে মই সেই শাৰীখন পিন্ধি ৰেডি হৈ দুৱাৰখন খুলি দিওঁ। দুৱাৰখন খোলাৰ লগে লগে মই দেখিলোঁ মানৱ দুৱাৰ মুখতেই ৰৈ আছে। তেওঁ মোক দেখি মোৰ হাতটোত ধৰি আকৌ ৰুমটোলৈ সোমোৱাই লৈ আনিলে আৰু নিজ হাতেৰেই মোৰ ওঠত লিপষ্টিক ঘঁহি দিয়ে। সি ক'লে, এই ৰঙা ৰংটোৱে তোমাক বহুত ধুনীয়া লাগিছে। তেনেতে মোৰ শাহুমা আৰু বৰ্ণিল মোৰ ৰুমৰ ভিতৰলৈ সোমাই আহে। আমি দুয়োটা একদম ওচৰ চাপি আছিলোঁ। শাহুমায়ে মোৰ এই ৰংচঙীয়া ৰূপ দেখি মোৰ সুন্দৰতাৰ প্ৰশংসা কৰিবলৈ ধৰিলে। সদায়ে শাহুমায়ে মোক সাজি কাচি ধুনীয়াকৈ থাকিবলৈ কৈছিল, কিন্তু মই কোনোদিন মাৰ কথা শুনা নাছিলোঁ। কিন্তু আজি মানৱে এবাৰ কোৱাৰ লগে লগে কেনেকৈ মই তাৰ কথা মানি ল'লোঁ, এই কথাটো মই ভাবি পোৱা নাছিলোঁ। কলেজৰ ফাংচনলৈ অহাৰ পিছত মানৱ মোৰ লগতেই আছিল। ঘৰ আহি পাই মই শাহুমা আৰু বৰ্ণিলক দেখা পোৱা নাছিলোঁ। সেয়ে মই লৰালৰিকৈ ৰুমৰ দুৱাৰখন বন্ধ কৰি দিওঁ। কিন্তু মোৰেই কপাল বেয়া আছিল। দুৱাৰখনৰ হুকটোত মোৰ শাৰীখন বৰ বেয়াকৈ ফচি যায়। মই উপায় নাপাই মানৱকেই মাতিবলৈ বাধ্য হওঁ। কমচে কম 5 মিনিট লাগিছিল শাৰীখন নফটাকৈ উলিয়াবৰ বাবে। শাৰীখনৰ হুকটোৰ পৰা উলিয়াই মানৱে মোক সাৱটি ধৰে আৰু কয়, আজি সঁচাকৈয়ে তোমাক বৰ ধুনীয়া লাগিছিল। মই তাৰ দুবাহুৰ বন্ধনৰ পৰা কোনোমতে নিজকে মুক্ত কৰি তাক সোধোঁ, কি লাগে আচলতে আপোনাক? আপোনাৰ মতলব কি? বহুত সোনকালেই তুমি মোৰ লক্ষ্য বুজি পাবা পাহি। তেতিয়া তোমাৰ মই সদায়ে ধ্যান ৰাখিম। তাৰ মুখত এইষাৰ কথা শুনি মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে সি কি বিচাৰে। যোৱা 2 বছৰ ধৰি কিমানে মোক বিয়াৰ প্ৰস্তাৱ দিছে। শাহু শহুৰ দুয়োৱে মোক পুনৰ বিয়া কৰাবলৈ কিমান বাৰ কৈছিল, কিন্তু মই মোৰ স্বামীৰ স্মৃতি বুকুত লৈয়ে থাকিম বুলি কোনো পৰপুৰুষক আপোন কৰাৰ কথা ভবা নাই। মই মানৱক ক'লোঁ, ইমান সময় পাৰ হোৱাৰ পিছত আপুনি কিয় আমাৰ ঘৰলৈ আহিছে? মোৰ শাহুমা বহুত সহজ সৰল, নিজৰ ভাইৰ দৰে ইমান মৰম চেনেহ কৰি আপোনাক থাকিবলৈ দিছে। কিন্তু এতিয়া মই ভালদৰে বুজি পাইছোঁ যে আপোনাৰ মতলব কি। মোৰ খং উঠা দেখি মানৱ মোৰ একদম কাষ চাপি আহি মোৰ হাত এটাত ধৰিছিল। মই এটা পোনহতীয়া চৰ লগাই দিওঁ তাক আৰু তাক হাত এটাত ধৰি টানি আজুৰি সন্মুখৰ ৰুমটোলৈ লৈ আনো। তাত মোৰ শাহুমা বহি টিভি চাই আছিল। মই তেনেকৈ তাক নিয়া দেখি মায়ে আচৰিত হৈ মোক সুধিলে, বোৱাৰী এইবোৰ কি হৈছে? তুমি পাহৰি গ'লা নেকি মানৱ তোমাৰ শহুৰ বুলি? তাক কিয় তেনেকৈ হাতত ধৰি আছা? মই ক'লোঁ, মা, ইয়াৰ চৰিত্ৰ ঠিক নহয়। মোৰ ওপৰত বেয়া দৃষ্টি দিছিল। ইয়াক ঘৰৰ পৰা এতিয়াই বাহিৰ কৰি দিয়ক। মোৰ কথা শুনি শাহুমায়ে ক'লে, বোৱাৰী, তোমাক সঁচা কথা কোৱাৰ সময় আহি পৰিছে। গতিকে শুনা, মানৱ মোৰ কোনো দূৰ সম্বন্ধীয় ভাই নহয়। ই মোৰ অতি মৰমৰ বান্ধৱী এজনীৰ ল'ৰা। আজি 3 বছৰৰ আগতে তাৰ পত্নী আৰু তাৰ 2 বছৰীয়া কন্যা সন্তান এটা এক্সিডেণ্টত ঢুকাইছে। আজি কেইমাহমানৰ আগতে মোৰ সেই বান্ধৱীজনী মানে ইয়াৰ মাক তাইৰো মৃত্যু হৈছে। মৃত্যুৰ আগমুহূৰ্তত তাই মোক মানৱক চমজাই থৈ গৈছে যাতে ময়েই তাইৰ দায়িত্ব পালন কৰোঁ। ইয়াৰ স্বভাৱ চৰিত্ৰ মই আগৰে পৰাই জানো। বহুত শান্ত আৰু অমায়িক ল'ৰা ই।
বোৱাৰী, তোমাৰ সদায় উদাস মুখখন দেখিলে মোৰ কলিজা ফাটি চিটি যায়। ইমান কম বয়সতে মুখৰ হাঁহি হেৰুৱাই কেনেকৈ গোটেই জীৱন ল'ৰাটোলৈ অকলে কটাবা? এই চিন্তা কৰি কৰি মই পাগলৰ দৰে হৈছিলোঁ। তেনেতে এদিন মানৱৰ কথা মোৰ মনলৈ আহিল। সিও নিসংগ হৈ পৰিছিল। এদিন মই তাক লগ ধৰি তোমাৰ বিষয়ে তাক সকলো কওঁ। সিও মোক নিজৰ মাকৰ দৰে মৰম আদৰ কৰে, সন্মান কৰে। গতিকে মই দিয়া প্ৰস্তাৱ সি মানি লয় আৰু মই তাক বুদ্ধি কৰি আমাৰ ঘৰত থাকিবলৈ দিওঁ। মই ভাবিছিলোঁ ওচৰৰ পৰা দুয়োকে পাই তোমাৰ মন সলনি হ'ব। মই ভবাৰ দৰে নিশ্চয় দুয়োৰে জীৱনলৈ আকৌ সুখ ঘূৰি আহিব। কিন্তু বোৱাৰী, তুমিতো এতিয়াও নিজৰ স্থিতিত আকুৰ গোজ হৈ বহি আছা। অকলশৰীয়া জীৱন কটোৱাটো বহুত কঠিন বোৱাৰী। তেতিয়া মানৱে ক'লে, মই তোমাৰ সুন্দৰতাত মুগ্ধ হৈ তোমাক বিয়া কৰাব বিচৰা নাই পাহি। এই কণমানি বৰ্ণিলৰ মুখখনত মই মোৰ ছোৱালীজনীৰ ছবি দেখা পাওঁ। তাক পিতৃৰ মৰম দি পিতৃৰ অভাৱ দূৰ কৰিব বিচাৰোঁ আৰু তোমাকো সঁচা হৃদয়ৰে ভাল পাই পেলাইছোঁ পাহি। মই ভাবিছিলোঁ শাহুমায়ে মোৰ দুখ বুজি নাপায়, কিন্তু মই জনা নাছিলোঁ যে শাহুমায়ে মোৰ কথা চিন্তা কৰি ইমান কষ্টত আছে। মোৰ বাবে কি যে কৰি ফুৰিছে, এই ভাবি মোৰ চকুলো বব ধৰিলে। বৰ্ণিলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সি দেউতাকৰ মৰমৰ পৰা বঞ্চিত নহওক বুলিয়েই মই পুনৰ বিয়াত বহাৰ সিদ্ধান্ত ল'লোঁ। মই শাহুমাক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ। তেতিয়া মানৱে ক'লে, কান্দি লোৱা যিমান মন যায় পাহি, কাৰণ এয়াই তোমাৰ শেষ কান্দোন হ'ব। ইয়াৰ পিছত মই তোমাক আৰু কান্দিব কেতিয়াও নিদিওঁ। মানৱৰ এই কথাষাৰে মোৰ হৃদয়ত এক সুকীয়া ঠাই অধিকাৰ কৰি লৈছিল। বিয়াৰ পিছত মই মানৱৰ ঘৰলৈ গুচি আহোঁ আৰু মোৰ লগত মই মোৰ শাহুমাকো লৈ আনো। কাৰণ মোৰ জীৱনৰ এই সুন্দৰ যাত্ৰাৰ কথা চিন্তা কৰা মোৰ শাহুমা মানৱৰো বহুত মৰমৰ আছিল। ঈশ্বৰৰ আশীৰ্বাদত আমাৰ দিনবোৰ খুব সুন্দৰকৈ পাৰ হ'ব ধৰিছে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে বাকী থকা দিনবোৰো আমাৰ সুন্দৰ হয়।